হাতীৰ যি মানে মালিক তেওঁৰ নাম আছিল বলৰাম হাতীৰ যি মাউত আছিলে মাহুত যিজন তেওঁৰ নাম আছিলে ৰাতিয়া এই বলৰামৰ দুজন মানে সন্তানৰ কথা তাতে উল্লেখ আছে বৰমইনা আৰু সৰুমইনা ঠিক আছে কিন্তু বৰমইনা আৰু সৰুমইনাৰ লগতো তেওঁলোক 7জন ভাই ককাই 3গৰাকী কন্যা তাৰমানে টোটাল 10 মেম্বাৰ্ছ ইন দ্য ফেমিলি বৰমইনাৰ বিয়া হৈ গৈছে সৰুমইনাৰ বিয়া এতিয়া হ'বলৈ ঠিক আছে বৰমইনাই বিয়া পাতি সফল জীৱন যাপন কৰিছে আৰু হাতী আছে ঘৰৰ চোতালত হাতী বন্ধা থাকে হাতীটো তেওঁ বহুত দিন আগতে কোনে লৈ আনিছিলে বলৰামে লৈ আনিছিলে হাতীজনৰ নাম কি হাতীটোৰ নাম কি বাপ ঠিক আছে তো সেনেকে থাকে তেওঁ যিমান ল'ৰাক বিয়া দিছে সবৰে বৰযাত্ৰী হাতীৰ ওপৰতেই মানে দৰাজন হাতীৰ ওপৰত উঠি যাব কিন্তু আভিজাত্যৰ মানে এটা মানে হেৰি আৰু ৰিফ্লেকশ্যন বা এইটো পৰম্পৰা মানুহ এতিয়া স্বাভাৱিক না হাতীৰে যাব এইটো বেলেগ আৰু আগত গৈছিলে ৰজা মহাৰাজাৰ প্ৰচেছন হাতীতেই উঠিছিল বা ঘোঁৰা দি যায় এতিয়া খুব আচৰিয়া লাগিব বাৰু কিন্তু তেতিয়া সেইটো আচলতে কি বুলি ক'ম এটা আভিজাত্যৰ এটা মানে নিজৰ হেৰি দেখুৱাবৰ কাৰণে যে আমি বেলেগ আমি হাতী পোহাটোতো আৰু এলা পেচাৰ কথা নহয় বহুত মানে খৰচী হয় নে তো ই কি হ'ল সৰুমইনাৰ যেতিয়া বিয়া লাগিল কোৱা সৰুমইনাৰ বিয়া লাগিল তাৰিখ চব ঠিক কৰা হ'ল মই খুব সোনকালে তো এতিয়া বিয়া বৰযাত্ৰী যাব দৰাটো যাব তো বলৰামে কি কৰিলে মাহঁতৰ লগত একেলগ হৈ গা পা ধোৱালে চাফা চাফা কৰালে তাৰপিছত হাতী ৰেডি বৰ উঠি যাব দৰা দেখা গ'ল যে সেইটো এইফালে ল'ৰাজন বৰমইনাই ওলাইছে যে সেইটো আৰু সেইটো কোনে হয় এম্বেচেডাৰত যাব সৰুমইনা আমাৰ যিখন এম্বেচেডাৰ গাড়ী আছে সেইটো দৰা যাব বিয়া আজিৰ যুগত আৰু হাতীত যায় তেওঁ মানে বলৰামে সেইটো দুখ পায় কথাটো যে মই ইমান কষ্ট কৰি হাতী কিনিছিলোঁ ইমান দিন ৰাখিলোঁ ই আমাৰ অহংকাৰ আভিজাত্য সকলোৰে মানে চিনাকি আৰু মানে কি মানে ৰিফ্লেকশ্যন তাৰপিছত মোৰ ডাঙৰ ল'ৰাজনে এনেকৈ কৈছে আৰু তেওঁ যদিও সৰুমইনাই মই হাতীটি কৰিছোঁ হ'ল কিন্তু তেওঁ নুশুনাৰ ভাও দিলে আৰু এম্বেচেডাৰৰ প্ৰতি কইনাৰ ঘৰলৈ যায় বলৰাম এই কথাটো খুব দুখ পায় আৰু দুখ পোৱাৰ পিছত তেওঁ নিজৰ মাউত যে আছে ৰাতিয়াক কয় যে তই বাথৰুমত যায় কি কৰিবি হয় বেছি দিবি বা কি কৰিবি কিন্তু যা ইয়াৰ যিহেতু বা বাপখনৰ যিহেতু কোনো গুৰুত্ব নায়েই তেতিয়াহ'লে ইয়াত ৰাখি দিলা আৰু তাতেই গল্পটো শেষ হয় এতিয়া চোৱা ই যে ইয়াতো কিন্তু প্ৰজন্মৰ এক ধৰণৰ ব্যৱস্থা যি এটা সময়ত যি হাতী এটা অহংকাৰৰ প্ৰতীক আছিল আভিজাত্যৰ প্ৰতীক আছিল এতিয়া আকৌ সেই মানে হাতী এতিয়া অহংকাৰ আৰু আভিজাত্যৰ প্ৰতীক হৈ থকা নাই এতিয়া গাড়ীত গ'লেহে মানুহ ভাল পাব এম্বেচেডাৰৰ গাড়ীত বুজা নাই বস্তুটো তো এই এতিয়াতো মানে হোমেন জ্যোৎস্নাই কোৱাৰ নিচিনাকৈ যে তোমালোকৰ প্ৰশ্ন যদি আহে যে অসমীয়া সাহিত্যৰ মানে কোনটো গল্পৰ লগত এইটো যাব পাৰে হোমেন বৰগোহাঞিৰ হাতী গল্পৰ লগত ইয়াৰ একেবাৰে যথেষ্ট মানে কিমান বুজি পাইছে সেইটো ওলাই যাব আজি আৰু এটা দুটা শৰ্ট প্ৰশ্ন দি দিবা নামটো দি দিবা তথাপিও
প্ৰজন্মৰ ব্যৱধান এতিয়া কিমান বুজি পাইছে বুলি ক'লে সিহঁতৰ আজি ধৰক নাহে। তোমালোকে এটা কাম কৰিবা, এটা লিখি ল'বা, উত্তৰটো লিখি মেমক দেখাই ল'বা, অলপ ঠিক কৰি দিব হ'ব। অসমীয়া কিমান মাৰ্কছত থাকিব? 5। লিখিবা হা, আনসাৰটো মোৰ ভাল লাগিব। কিমান বুজি পাইছে? তাকে ঠিক আছে তেতিয়াহ'লে